এই জগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ অসমৰ প্ৰাথমিক বিদ্যালয় বিলাক বা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহুতো সমস্যাৰ সন্মুখীন হৈ আছোঁ আৰু এই সমস্যাবিলাক ক্ৰমান্বয়ে সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ অসম ৰাজ্যিক শিক্ষক সন্মিলনীয়ে যিটো ৰাজ্যিক ভিত্তিক যিবিলাক আমাৰ বিষয় এইটো অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী ইতিমধ্যে চৰকাৰৰ লগত কথা পাতি আছে আৰু যিবিলাক আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত আছে সেইবিলাক কেন্দ্ৰীয় চৰকাৰৰ লগত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই এইটো আলোচনা কৰি আছে কেইবাটাও আমাৰ গুৰুত্বপূৰ্ণ দিশ ইয়াত জড়িত হৈ আছে এইবাৰৰ অধিৱেশনখন খুব গুৰুত্বপূৰ্ণ হ'ব আৰু বিজনী মহকুমাৰ আমি আশা কৰিছোঁ প্ৰতিজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যোগদান কৰিব কাৰণ এটা খুব স্পৰ্শকাতৰ বিষয় আমাৰ মাজত আহি গৈছে এই বিষয়টো হ'ল 2009 চনত যিটো RT Act হৈছিল এই RT Act মতে আমাৰ প্ৰাথমিক বিদ্যালয়বিলাকত নিয়োগৰ ক্ষেত্ৰত টেট বাধ্যতামূলক কৰা হৈছিল কিন্তু যোৱা বছৰ সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক মতে এটা ৰায় দিছে যে প্ৰাথমিক বিদ্যালয়ত যিবিলাক টেট নিদিয়া শিক্ষক আছে অৰ্থাৎ 2012 চনৰ পিছত টেট পৰীক্ষাত পাছ কৰি শিক্ষকতা কৰিছে তাৰ আগৰ যিসকল শিক্ষক আছে তেওঁলোককো টেট বাধ্যতামূলক কৰা হৈছে গতিকে এই ক্ষেত্ৰত এই বিষয়টো লৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলন যিহেতু সদৌ আমাৰ নিখিল ভাৰত প্ৰাথমিক শিক্ষক সংঘৰ অন্তৰ্গত এটা শাখা গতিকে নিখিল ভাৰত প্ৰাথমিক শিক্ষক সংঘই এইটো চৰকাৰৰ লগত এটা দাবী জনাই আহিছে আৰু টেটটো যাতে আমি দিব নালাগে কাৰণ সেই সময়ত টেটৰ কোনো ধৰণৰ বাধ্যতা নাছিল নিয়ম নীতিৰ আধাৰত সেই সময়ত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে নিয়োগ হৈছিল গতিকে এইটো এটা স্পৰ্শকাতৰ বিষয় হৈ আছে তাৰপিছত আমাৰ গুৰুতৰ এটা বিষয় আছে সেইটো হ'ল আমাৰ NPS বাতিল কৰি OPS আমি যিহেতু মানৱ সেৱাৰ লগত জড়িত কৰ্মচাৰী হয় আমি ইমান বছৰে সাৰ্ভিস দিয়াৰ পিছত আমি যেতিয়া 60 বছৰ বয়সৰ পিছত আমি এই পেঞ্চনৰ পৰা আমি বঞ্চিত হ'ম NPS বা UPS দিছে এই NPS UPS আমাক এই পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত বা যিখিনি আমি পাম এইটো আমাৰ যথেষ্ট নহয় এইটো যথেষ্ট আমাৰ অসুবিধা হ'ব যাৰ কাৰণে আমি OPS আমি দাবী কৰিছোঁ আৰু দুটামান আমাৰ গুৰুত্বপূৰ্ণ বিষয় আছে সেইটো হ'ল আমাৰ প্ৰধান শিক্ষকৰ পদ এই প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়বিলাকত এই কাৰণেই দিব লাগে যে সকলো কাম যদি আমি কৰিবই লাগে তেনেহ'লে আমাৰ প্ৰধান শিক্ষকৰ মৰ্যাদাটো অতি সোনকালে দিব লাগে আৰু এটা বিষয় আছে আমাৰ প্ৰাথমিক বিদ্যালয়বিলাকত এতিয়া যথেষ্ট স্নাতক শিক্ষক শিক্ষয়িত্ৰী আছে আৰু সেই স্নাতক শিক্ষক শিক্ষয়িত্ৰীসকলক 8,700 টকা যোৱা সপ্তম দৰমহা আয়োগে দিছিল কিন্তু সেইটো আকৌ ঘূৰাই লৈছে গতিকে সেইটো অষ্টম দৰমহা আয়োগত সেইটো সন্নিৱিষ্ট কৰাৰ কাৰণে আমি বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী তৰফৰ দাবী জনাইছোঁ আৰু বিজনীৰ ক্ষেত্ৰত আমি কৈছোঁ যে বিজনীত এতিয়া বহুত বিদ্যালয় 40খনতকৈ অধিক বিদ্যালয় এজনীয়া শিক্ষকেৰে ভৰি আছে গতিকে BDCত যিটো নিয়োগ হ'ব প্ৰাথমিক বিদ্যালয়ত সেই নিয়োগ যিবিলাক শিক্ষক নিয়োগ হ'ব সেই শিক্ষকসকলক এজনীয়া শিক্ষক থকা বিদ্যালয়ত যাতে নিয়োগ কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু পাৰ্যমানে বিদ্যালয়বিলাকৰ প্ৰাথমিক বিদ্যালয়বিলাকত শ্ৰেণীভিত্তিক শিক্ষক নিয়োগ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু কেইবাটাও বিষয় ইয়াত আমাৰ জড়িত হৈ আছে যে এতিয়া আমাৰ আন্তঃগাঁথনিৰ যিটো ধন আমি পাই আছোঁ এইটো আমি 10% কৰি অসম চৰকাৰে দি আছে যাৰ কাৰণে শিক্ষকসকলে কোনো ধৰণৰ কাম কাজ কৰাৰ ক্ষেত্ৰত তেওঁলোকে মানে আগবাঢ়িব পৰা নাই গতিকে এই ধনখিনি আন্তঃগাঁথনিৰ ধনখিনি একেবাৰে যাতে আদায় দিয়ে তাৰ কাৰণে অসম চৰকাৰলৈ আমাৰ এটা আবেদন থাকিল আৰু যিটো ছাত্ৰ ছাত্ৰীসকলৰ ঐক্যসাজ এই ঐক্যসাজ বছৰৰ প্ৰথম 3 মাহৰ ভিতৰত আদায় দিয়াৰ কাৰণেও আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ যিটো নেকি মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত যিটো নেকি আমাৰ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে যিটো টকা নিৰ্ধাৰণ কৰা হৈছে এই টকাটো আমাৰ হাইস্কুল বা ME স্কুলে যিটো পায় তাৰ সমপৰ্যায়ত দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কাৰণ বজাৰৰ যিটো মূল্য যিখিনি দ্ৰব্য আমি কিনো শাক পাচলি সেইটো একেটাই হয় গতিকে সেই মাননিখিনি বৃদ্ধি হ'ব লাগে আৰু আমাৰ যিসকল ৰন্ধন কৰ্মী আছে ৰন্ধন কৰ্মীসকলে যিটো মাননি পায় এই মাননিটো যাতে অসম চৰকাৰে বিবেচনা কৰি বৃদ্ধি কৰাৰ ব্যৱস্থা কৰে এইখিনি আমাৰ মূল বিষয় আমাৰ লগত জড়িত হৈ আছে এইবিলাক বিষয়ৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উন্নতিৰ কাৰণে আমাৰ শিক্ষক সমাজে কাম কৰি আছে বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আমি কাম কৰি আছোঁ গতিকে আগন্তুক যিটো অধিৱেশন আমাৰ অনুষ্ঠিত হ'ব এই অধিৱেশনত আমি সকলো স্তৰৰ আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অন্যান্য আমাৰ শিক্ষক অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলেও ইয়াত অংশগ্ৰহণ কৰিব পাৰিব সকলোকে আপোনালোকৰ জৰিয়তে মই নিমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ এই অধিৱেশনখন আমি সুন্দৰভাৱে উদযাপন কৰিব পাৰোঁ আৰু কেইবাটাও বিষয় ইয়াত আমাৰ জড়িত হৈ আছে যে এতিয়া আমাৰ আন্তঃগাঁথনিৰ যিটো ধন আমি পাই আছোঁ এইটো আমি 10% কৰি অসম চৰকাৰে দি আছে যাৰ কাৰণে শিক্ষকসকলে কোনো ধৰণৰ কাম কাজ কৰাৰ ক্ষেত্ৰত তেওঁলোকে
মানে আগবাঢ়িব পৰা নাই। গতিকে এই ধনখিনি আন্তঃগাঁথনি ধনখিনি একেবাৰে যাতে আদায় দিয়ে তাৰ কাৰণে অসম চৰকাৰলৈ আমাৰ এটা আবেদন থাকিল। আৰু যিটো ছাত্ৰ ছাত্ৰীসকলৰ ঐক্যসাজ, এই ঐক্যসাজ বছৰৰ প্ৰথম 3 মাহৰ ভিতৰত আদায় দিয়াৰ কাৰণেও আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ যিটো নেকি মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত যিটো নেকি আমাৰ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে যিটো টকা নিৰ্ধাৰণ কৰা হৈছে, এই টকাটো আমাৰ হাইস্কুল বা এম ই স্কুলে যিটো পায় তাৰ সমপৰ্যায়ত দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কাৰণ বজাৰৰ যিটো মূল্য, যিখিনি দ্ৰব্য আমি কিনো শাক পাচলি, সেইটো একেটাই হয়। গতিকে সেই মাননিখিনি বৃদ্ধি হ'ব লাগে। আৰু আমাৰ যিসকল ৰন্ধন কৰ্মী আছে, ৰন্ধন কৰ্মীসকলে যিটো মাননি পায়, এই মাননিটো যাতে অসম চৰকাৰে বিবেচনা কৰি বৃদ্ধি কৰাৰ ব্যৱস্থা কৰে। এইখিনি আমাৰ মূল বিষয় আমাৰ লগত জড়িত হৈ আছে। এইবিলাক বিষয়ৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উন্নতিৰ কাৰণে আমাৰ শিক্ষক সমাজে কাম কৰি আছে। বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আমি কাম কৰি আছোঁ। গতিকে আগন্তুক যিটো অধিৱেশন আমাৰ অনুষ্ঠিত হ'ব, এই অধিৱেশনত আমি সকলো স্তৰৰ আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অন্যান্য আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলেও ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। সকলোকে আপোনালোকৰ জৰিয়তে মই নিমন্ত্ৰণ জনাইছোঁ, যাতে আমাৰ এই অধিৱেশনখন আমি সুন্দৰভাৱে উদযাপন কৰিব পাৰোঁ। হয় ছাৰ বাইদেউসকল, শেহতীয়াকৈ বিজিনীত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। আৰু সেই অধিৱেশনৰ পৰাই অসম চৰকাৰক ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন কৰাৰ বাবে দাবী জনাইছে। আনহাতে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দেশৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে টেট উত্তীৰ্ণ বাধ্যতামূলক কৰিছে। আৰু এই বিষয়টো পুনঃ বিবেচনা কৰাৰ বাবে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আবেদন জনাইছে শিক্ষক সন্মিলনীয়ে। লগতে স্নাতক শিক্ষকসকলৰ পৰা কাঢ়ি নিয়া 8,700 টকাৰ গ্ৰেড পে পুনৰ ঘূৰাই দিয়াৰ দাবীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অহৰহ অসম চৰকাৰক দাবী জনাই আহিছে। তৎসত্ত্বেও অসম চৰকাৰে এই বিষয়টো কোনো গুৰুত্ব দিয়া নাই। সেয়েহে আকৌ এবাৰ এই বিষয়টো পুনঃ বিবেচনা কৰাৰ বাবে অসম চৰকাৰৰ বিত্ত বিভাগক দাবী জনাইছে। আনহাতে শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি 15 দিনৰ পৰিৱৰ্তে 30 দিনলৈকে বৃদ্ধি কৰাৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অসম চৰকাৰক দাবী জনাইছে। লগতে শিক্ষক কৰ্মচাৰীসকলক পাঠ্যক্ৰম বহিৰ্ভূত কাম হ্ৰাস কৰাৰ বাবে শিক্ষক সন্মিলনীয়ে অসম চৰকাৰক দাবী জনাইছে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল শিক্ষক কৰ্মচাৰীসকলৰ দাবীসমূহ পূৰণ কৰাৰ বাবে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অসম চৰকাৰক দাবী জনাইছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।